বিভাস চৌধুৰী মোৰ কথা বহু ক'লে গ্ৰন্থখন উন্মোচনৰ সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান কথা দাঙি ধৰিছে। বাইদেউ লুৎফা বাইদেউৰ লগত গৱেষণা কৰা ডক্টৰ পৰিণীতা বৰাই নব্য মাধ্যমৰ সাহিত্য সেই বিষয়ক এইখন গ্ৰন্থ পূৰ্বায়ন প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰোৱাই গ্ৰন্থৰ বতৰত গ্ৰন্থ মেলাৰ বতৰত নতুন বছৰৰ আৰম্ভণিতে মুকলি কৰি দিছে। মই ধন্যবাদ আৰু শুভকামনাও জনাইছোঁ যাতে অনাগত সময়ত ডক্টৰ বিভাস চৌধুৰীয়ে আশা কৰাৰ দৰে ডক্টৰ পৰিণীতা বৰাৰ নব্য মাধ্যমৰ সাহিত্য গ্ৰন্থখনে মানুহৰ মৰম বুটলিবলৈ সক্ষম হয়। মানুহৰ মৰম বুটলা বৰ দিগদাৰ। মানুহৰ মৰম ৰীল বনাওক বুটলিব, ভাল পাওক বেয়া পাওক চাব, মিলিয়নছ অফ ভিউজ হ'ব। কোনোবাই চুলি চিধা কৰিছে, থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। সৌন্দৰ্যৰ উপাসনা কৰা বেয়া কথা নহয়। চুলি চিধা কৰি ৰীল বনাই দিলে 12 ছেকেণ্ডৰ একেবাৰে 12,000 12 লাখ মানুহে চাই হুলস্থুল লগাই দিলে নব্য মাধ্যমৰ অপব্যৱহাৰ কৰি। কিন্তু নব্য মাধ্যমক সংজ্ঞায়িত কৰি অসমীয়া সাহিত্যত বৰ্তমানলৈকে নকৰা এটা কাম কৰিবলৈ সাহস কৰা ডক্টৰ পৰিণীতা বৰাৰ এই গ্ৰন্থ উন্মোচনী সভাত আমাৰ উপস্থিতিৰ হাৰ খেৰেঙা দেখি আচলতে আমি হতাশ বা নিৰুৎসাহিত হোৱা উচিত নহয়। কাৰণ সমাজত নব্য মাধ্যমৰ কথাই হওক বা অন্যান্য নতুন কথা যেতিয়া নিজা চিন্তাৰে যুক্তিৰে আমি মানুহৰ আগত উপস্থাপন কৰিবলৈ চাওঁ, প্ৰথমতে এই ধৰণৰ হেঙাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। কিন্তু ধৈৰ্য একাগ্ৰতা অধ্যৱসায়ৰ জৰিয়তে মই ভাবোঁ এইটো পুৰণা কালতেই হওক নব্য মাধ্যমৰ সময়তেই হওক আমি সেইবোৰ হেলা ৰঙে অতিক্ৰম কৰিব পাৰোঁ। মই ভাবোঁ ডক্টৰ পৰিণীতা বৰাই এইখিনি কৰি আমাক দেখুৱাব। এতিয়া মই অকণমান নতুন বছৰৰ আৰম্ভণিৰ দিন কাৰণে মই এটা অকণমান ধেমেলীয়া যেন লগা কথাৰেহে আৰম্ভ কৰিব বিচাৰিছোঁ। মই ভাবিছিলোঁ বেলেগ কম বুলি। ডক্টৰ বিভাস চৌধুৰীয়ে মোৰ কথা বহুখিনি ক'লে। মই আচলতে বিভাস চৌধুৰীয়ে কি ক'ব তাৰ ওপৰতে ভেজা দি মই বাকীখিনি কম বুলি ভাবিছিলোঁ। এতিয়া বিভাস চৌধুৰীয়ে কোৱা কাৰণে মই আচলতে খুব ৰোমাঞ্চিত শিহৰিত হৈছোঁ, কিন্তু আৰু বেছি হ'লো হয় যদিহে বিভাস চৌধুৰী আৰু মই কটন কলেজিয়েট স্কুলৰ ৫ম শ্ৰেণীৰ পৰা কটন কলেজৰ ১২ শ্ৰেণীলৈকে একেলগে নপঢ়িলোহেঁতেন। এতিয়া যিহেতু একেলগে পঢ়া আমি বন্ধু, গতিকে বহুবোৰ কথা হয়তো বিভাসে ভাবিছে ময়ূৰক আজিকালি বৰকে লগ নাপাওঁ, নব্য মাধ্যমত জড়িত থাকে। মই জ্ঞান সাধনাৰ লগত বিশেষভাৱে জড়িত থকা এজন ব্যক্তি হিচাপে তেনেকৈ ক'লে। বাৰু এই নতুন বছৰৰ আৰম্ভণিতে আজি বিভাস চৌধুৰী মানে জ্ঞানৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে নিৰন্তৰভাৱে আজি ৩টা দশকতকৈও অধিক কাল বিভিন্ন ক্ষেত্ৰত চিৰিয়াছ ধৰ্মী লিখনিৰে যি সময়ত মানুহে ভাবে বহু মানুহৰ অন্তৰ স্পৰ্শ কৰিব নোৱাৰি, তাৰ দ্বাৰা হতাশ নোহোৱাকৈ বিভাস চৌধুৰীয়ে বিশ্ব সাহিত্যৰ মণিমুকুতাবোৰ অসমীয়া ভাষাত আৰু ইংৰাজী ভাষাত অসমৰ প্ৰায় প্ৰতিখন বাতৰি কাকত আলোচনীৰ জৰিয়তে অসমৰ মানুহক নব্য নতুন চেতনাৰ উন্মেষ ঘটাবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে। গতিকে আপোনালোকে নতুন বছৰত এটা মোৰ বন্ধুক হাত চাপৰি দিব পাৰে। গতিকে তাৰ কিছু মই লৈ পেলাই মই মোৰ মনৰ কথাখিনি ক'ব বিচাৰোঁ। এতিয়া কথা হ'ল এই নব্য মাধ্যম বুলি ক'লে ময়ো সেই এটা নে দুটা অংশ অকণমান পঢ়িছিলোঁ ডক্টৰ পৰিণীতা বৰাই। আৰু পৰিণীতা বৰা আৰু এটা কথা ভাল লগা কথা মই কৈ লওঁ, মই আচলতে পাহৰি গৈছিলোঁ 16-17 চনমানত যেতিয়া ডক্টৰ পৰিণীতা বৰা হৈ আছিল আৰু মই IIBMৰ সেই সময়ত ফেকাল্টি হিচাপে খানাপাৰাত কৰ্মৰত আছিলোঁ। এতিয়া মই VRS লৈ 3 বছৰ হ'ল। তাৰ আগতে তেওঁ এটা দিনত আহিছিল আৰু সেইদিনা গ্ৰন্থ উন্মোচনৰ কাৰণে মোৰ আচলতে আজি চৰাইদেউ যাব লগা এটা কথা আছিল, কিন্তু মই নাযাওঁ বুলি কোৱাৰ কাৰণে মই ক'লোঁ যে মই আপোনাৰ গ্ৰন্থ উন্মোচনৰ সভাত আহিম। তেওঁ মনত ৰাখিছে আৰু সাধাৰণতে কেতিয়াবা বাইদেৱে এই কথাটো অনুভৱ কৰে, ডক্টৰ বিভাস চৌধুৰী মোৰ বন্ধু বিভাসে অনুভৱ কৰে যে আমাৰ ডক্টৰেটটো হৈ যোৱাৰ পিছত একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে এনেকুৱা ধৰণৰ কথালে আৰু আগ নাবাঢ়ে। মই দুখ নিদিওঁ, বহু কথা থাকে নহয়। গুৱাহাটীত ইমান ফ্লেট হৈছে, কিনিব লাগিব কোনোবা, বেয়া কথা নহয়। বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি সেই সম্পদ নিজৰ জীৱনৰ বৈষয়িক উত্তৰণৰ বাবে ব্যৱহাৰ কৰাটো একেবাৰে বেয়া কথা নহয়, অবৈধও নহয়, অনৈতিকো নহয়। কিন্তু অনৈতিক হৈ পৰে তেতিয়া যেতিয়া অকল ফ্লেট আৰু গাড়ীৰ মাজত একাংশ শিক্ষকৰ সকলোবোৰ কথা এই গাড়ীৰ ডিকিবোৰ সৰু হ'ল, এই মনৰ ডিকিবোৰ ডাঙৰ হৈ তাতেই আবদ্ধ হৈ পৰে। তেতিয়া বেয়া লাগে। আৰু তেনে বেয়া লগাৰ সময়ত বিভাস চৌধুৰী বাইদেউটো কৰি আছে, ডক্টৰ পৰিণীতা বৰাই নতুনকে চাকৰি কৰিছে, নতুনকে সংসাৰত তেখেত মানে
বিবাহ আপুনি তেতিয়া আহোঁতেও চাগে বিয়া মানে নতুন বুলিয়ে কৈছো 10 বছৰ মানতো হোৱা নাই চাগে 7-8 বছৰ হ'ল আমাৰ তুলনাত নতুনেই তাৰ পিছতো কিন্তু এই সাধনাটো এৰি দিয়া নাই আৰু সাধনাটো লৈছে তেওঁ নব্য মাধ্যমত সাহিত্য নব্য মাধ্যমত ভাষা বুলি ক'লে আপুনি অসমীয়া বাতৰি কাকতত যোৱা 6-7 বছৰ মানত কিন্তু অলেখ লেখা ওলাইছে আৰু প্ৰায়বোৰ লেখাই যুক্তিসংগত কাৰণতে সেই নব্য মাধ্যমৰ যিকিটা উৎস পোৰ্টেল হ'ব পাৰে চেনেল হ'ব পাৰে আজিকালি বাতৰি কাকততো বহুত প্ৰুফ চোৱা মানুহ নাই গতিকে তেওঁলোকক গালি সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে প্ৰায়বোৰ ক্ষেত্ৰতে কিন্তু যুক্তিসংগত কাৰণত কাৰণ ভাষাটো এনেকৈ মহিমূৰ কৰা হৈছে যি সময়ত আমি ৰজাগড় প্ৰজাগড়ৰ বিভিন্ন পদক্ষেপৰ কথা সমালোচনা কৰোঁ এই নব্য মাধ্যম আমি যদি স্যাটেলাইট টেলিভিছনৰ দিনৰ পৰা আৰম্ভ কৰোঁ প্ৰায় বহুতো সচেতন অসমীয়া মানুহে মই টেলিভিছনত ওলাই থকা যেতিয়াই তেওঁলোকে কথা বতৰা পাতে ফটোখন তুলি যেতিয়াই হয় তাৰ পিছত কিন্তু 50% মানুহে কয় পাৰিলে ক'বচোন এই বাংলা লগা কথাবোৰে বিজ্ঞাপন কিয় দিয়ে নব্য মাধ্যমৰ প্ৰতি তাৰমানে মানুহৰ এটা ব্ৰিটিছনা আছে এক ধৰণৰ বিৰক্তি যে আমাৰ ভাষাটো এতিয়া বাৰু অক্টোবৰ মাহৰ পৰা আমাৰ ধ্ৰুপদী ভাষা হ'ল এতিয়া অসম চৰকাৰে গ্ৰন্থৰ বৰ্ষ হ'ব বুলি 2025 চনটোৰ কথা কৈছে কিন্তু ভাষা সাহিত্য সংস্কৃতিৰ লগত অসমীয়া সাহিত্যৰ বা অসমীয়া এই ঠাইখনৰ যদি ইতিহাস চাই এই ঠাইখনৰ নাম এই ভূখণ্ডৰ নাম যেতিয়া অসম হোৱা নাছিল এই ভাষাটোৰ নাম যেতিয়া অসমীয়া হোৱা নাছিল তেতিয়া প্ৰায় কিন্তু একাংশ মানুহে নিজৰ জীৱনৰ বহু প্ৰত্যাহ্বানৰ পিছত এই ভাষা সাহিত্য বা ইতিবাচক যিবোৰ কথা তাৰ লগত নিজক সমৰ্পিত কৰিছিল আৰু নিজক সমৰ্পিত কৰাৰ উপৰিও তেওঁ তাৰ লগত জড়িত হ'ব নিবিচৰা আৰু হলেনো কি হ'ব এনে ধৰণৰ সন্দেহ ব্যক্ত কৰা কেতবোৰ সাধাৰণ যেন লগা মানুহ